এটা গুৰুত্বপূৰ্ণ বিষয় যোৱাকালি যেহেতু বাজেট অধিৱেশন দাখিল কৰা হয় ইয়াত BTCৰ যিটো কেন্দ্ৰীয় বাজেট আহে ইয়াত 50 crore ৰিডিউচ কৰা হৈছে এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাই কি কৰিব নাই ফাইনেন্স যি বিষয় সেই বিষয়টো লৈ পেলাই আমি খুব মানে ইনডেপথ এতিয়া আলোচনা কেন্দ্ৰীয় চৰকাৰৰ লগত কৰি আছোঁ কাৰণ ফাইনেন্স কমিশ্যনত এই কথাটো আছে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ চেণ্টাৰ ষ্টেট তাত মানে তাত ফাইনেন্সৰ ব্যৱস্থাটো প্ৰভিজনটো ৰখা হৈছে কিন্তু কাউন্সিলবিলাকৰ কাৰণে ফাইনেন্সৰ মানে তাত ধাৰ্য কৰা হোৱা নাই আৰু যাৰ কাৰণে প্ৰতি বছৰ কেন্দ্ৰীয় যি বাজেট থাকে সেই বাজেটত কাউন্সিলবিলাকক গ্ৰাণ্ট ইন এইড হিচাপতহে কিছু পেকেজ তাত ধাৰ্য কৰা হয় এতিয়া 1500 কোটি টকা যোনটো পেকেজত স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ লিপিবদ্ধ আছিল সেই পেকেজৰ পৰা কিছু পইচা দিয়া দেখাইছে কিন্তু বাস্তৱত এই পেকেজটো এটা সময়ৰ কাৰণে সেই পেকেজটো যেতিয়া কাম কৰি পেলাই সম্পন্ন হ'ব ইয়াৰ পিছতো আৰু পেকেজ নাথাকিব কিন্তু এই কাউন্সিল 6 শিডিউল কাউন্সিল উত্তৰ পূৰ্বাঞ্চলৰ 10খন যি 6 শিডিউল কাউন্সিল আছে বিটিআৰ আটাইতকৈ বৃহৎ সংখ্যক জনসংখ্যা থকা বৃহৎ অঞ্চল এটা 6 শিডিউল সমাতা সম্পন্ন এটা কাউন্সিল তো আমি জনসংখ্যা অনুপাতে 35 লাখ জনসংখ্যা অনুপাতে বা জিঅ'গ্ৰাফিকেল এৰিয়া ছিকিম বা আপোনাৰ গোৱাতকৈ আমি মানে পপুলেশ্যনত বেছি তো সেই হিচাপে যিখিনি আমি পুঁজি কেন্দ্ৰীয়ৰ পৰা পাব লাগে ৰাজ্য চৰকাৰে আমাক পুঁজি দিছে যেতিয়া বেছি পুঁজি থাকে তেওঁলোকে মিলাই দিছে কিন্তু কেন্দ্ৰীয়ৰ পৰা যিখিনি পুঁজি যাৰ পুঁজিৰ অভাৱত এটা কাউন্সিল যিখিনি ৰাইজৰ আকাংক্ষা পূৰণ কৰিব লাগে সেইটো তেওঁলোকে পূৰণ কৰিবলৈ কেতিয়াবা সম্ভৱ নহয় কেতিয়াবা সম্ভৱ হয় তো কেন্দ্ৰীয় চৰকাৰক আমি কৈছোঁ যে ফাইনেন্সিয়েল যি প্ৰভিজন আৰু ফাইনেন্স কমিশ্যনৰ ব্যৱস্থাৰ যোগেদি যি ধৰণে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক মানে পুঁজি দিয়ে সেই হিচাপে কাউন্সিলবিলাককো পুঁজি দিব লাগে কিয়নো এইটো সংবিধানৰ অধীনত গঠিত এটা 6 শিডিউল কাউন্সিল হয় আৰু এই প্ৰভিজনটো তাত সংবিধানত উল্লেখ নথকাৰ কাৰণে বা এমেণ্ডমেণ্ট নোহোৱাৰ কাৰণে আমি পোনপটীয়া পুঁজি পোৱাত সেই অসুবিধাটো বা সেই মানে ব্যৱস্থাটো নাই যাৰ কাৰণে আপুনি যোৱাকালিৰ বাজেটত 50 কোটি টকা কমাই দিয়া সেই কথাটো যে ইয়াত সঠিক ব্যৱস্থা নাথাকাৰ কাৰণে কেতিয়াবা এইটো বঢ়াই দিব কেতিয়াবা কমাইব তো এই ব্যৱস্থাক লৈ পেলাই আমি আলোচনা কৰিছোঁ আৰু দৃঢ় বিশ্বাসী যে 6 শিডিউল সংশোধনী যি বিধেয়ক বাজেট এই অধিৱেশনৰ সময়ত যেতিয়া মানে টেবুল হ'ব সংসদত সেই টেবুলত সেই ব্যৱস্থাটো নিশ্চয় আমি এটা ৰাস্তা পাম সেইটোলৈ আমি কাম কৰি আছোঁ ধন্যবাদ